সঁচাকৈ ক্ৰিকেটে ভাৰতৰ অন্যান্য খেলসমূহক ধ্বংস কৰি আছে নেকি? এই ভিডিঅ'টোত দেখা পোৱা খেলুৱৈজনৰ নাম হৈছে দেৱ মীনা। তেওঁ এজন নেশ্যনেল লেভেল পোল ভল্ট প্লেয়াৰ হয় আৰু এই দৃশ্যটো ফেডাৰেশ্যন কাপ 2026 হয়, য'ত দেৱ মীনাই ভাৰতৰ পোল ভল্টৰ সকলো ৰেকৰ্ড ব্ৰেক কৰি 5.4 মিটাৰ জাম্প কৰিবলৈ সক্ষম হয়। কিন্তু দুৰ্ভাগ্যৰ কথা চাওক, তেওঁ এই খেলখন শেষ কৰাৰ পিছত যেতিয়া হোটেললৈ উভতিব লগা হ'ল, তেতিয়া তেওঁৰ স্পৰ্টছ ইকুইপমেণ্টসমূহ লৈ যাবলৈ কোনো ধৰণৰ সুবিধা নাছিল, যাৰ বাবে ই-ৰিক্সাত ভৰাই তেওঁৰ স্পৰ্টছ ইকুইপমেণ্টসমূহ লৈ যাবলগীয়া হ'ল। আপুনি ভাৰতৰ কোনো নেশ্যনেল ক্ৰিকেট প্লেয়াৰক এনেকুৱা দৃশ্য দেখা পাইছে নেকি? নিশ্চয় দেখা নাই। আমি সকলোৱে ক্ৰিকেট ভাল পাওঁ। IPLৰ নিলামত খেলুৱৈসকলৰ কোটি কোটি টকাৰ দৰ, ষ্টেডিয়ামত উপচি পৰা ভিৰ আৰু BCCIৰ সাম্ৰাজ্যৰ বিষয়ে শুনি সৰুৰে পৰা ডাঙৰ হৈছোঁ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে ক্ৰিকেটৰ এই জাক-জমকতাৰ আঁৰত ভাৰতৰ অন্যান্য খেলসমূহ কেনেদৰে হেৰাই গৈ আছে? ভাৰতৰ এজন এভাৰেজ ক্ৰিকেট প্লেয়াৰৰ ইয়াৰলি ইনকাম অলিম্পিক এথলিট এজনৰ কেৰিয়াৰ ইনকামতকৈ বেছি হয়। এফালে ক্ৰিকেটত ডমেষ্টিক মেচ এটাত 30,000 পৰা 60,000 টকা মেচ ফি হয়। আনফালে এথলিট এজনৰ ভাল স্পৰ্টছ শ্বু এটাৰ কাৰণে স্পনচাৰ বিচাৰি পোৱা নাযায়। ইয়াৰ পাৰ্থক্য আপুনি ক্ৰিকেট আৰু অন্যান্য খেলসমূহৰ বাজেট কম্পেয়াৰ কৰিলে বেছিকৈ বুজি পাব। আজিৰ তাৰিখত ক্ৰিকেটৰ অভাৰঅল মাৰ্কেট শ্বেয়াৰ 89% আৰু বাকী গোটেইখিনি খেল মিলাই মাৰ্কেট শ্বেয়াৰ হ'ল মাত্ৰ 11%। স্পনচাৰ শ্বেয়াৰ ক্ৰিকেটৰ 81% আৰু বাকী গোটেইখিনি স্পৰ্টছৰ কম্বাইন 19%। 2026-27 ফাইনেন্সিয়েল ইয়েৰত মিনিষ্ট্ৰী অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্টছ চমুকৈ MYAS অল টাইম হায়েষ্ট 4,479 কৰোৰ বাজেট এলট কৰিছিল ভাৰতৰ বিভিন্ন খেলসমূহৰ কাৰণে, আৰু ইয়াতে মেইনলি ফ'কাছ কৰা হৈছিল অলিম্পিকৰ খেলসমূহৰ কাৰণে। ক্ৰিকেটত ইয়াত বৰ বেছি বাজেট দিয়া নহয়, কাৰণ ক্ৰিকেটৰ BCCI অট'নমাছলি হেণ্ডেল কৰে। আনফালে যদি BCCIৰ কথা কওঁ, তেতিয়াহ'লে BCCI 2025-ৰ ছাৰপ্লাছ আছিল 6,700, মানে সকলো খৰচ কৰাৰ পিছতো 6,700 BCCIৰ ৰাহি হৈছিল। এতিয়া আপুনি গম পাইছে যে ভাৰতৰ অন্য খেলসমূহ আৰু ক্ৰিকেটৰ মাজৰ পাৰ্থক্য কিমান বেছি। কিন্তু ইমান সংগ্ৰামৰ মাজতো ভাৰতত মিলখা সিং, নীৰজ চোপ্ৰা, অভিনৱ বিন্দ্ৰা, PV সিন্ধুৰ দৰে প্লেয়াৰসকল উঠি আহে আৰু ভাৰতৰ নাম আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলাবলৈ সক্ষম হৈছে। চন 1960 এজন ভাৰতীয় মানুহে খালী ভৰিৰে দৌৰি ভাৰতক সপোন দেখুৱাইছিল, আৰু সেই মানুহজন আছিল মিলখা সিং। সেই তাহানিতে মিলখা সিঙে 400 মিটাৰ দৌৰত 45.73 ছেকেণ্ডত দৌৰি ৰেকৰ্ড গঢ়িছিল, আৰু তেতিয়াৰ পৰা সকলোৱে আশাত আছিল সেই ৰেকৰ্ড কোনোবাই ভাঙিব। কিন্তু আমাৰ তেনেকুৱা স্পৰ্টছ ফেচিলিটিজ, টেলেণ্ট হাণ্ট কৰাৰ কোনো ধৰণৰ ছিষ্টেম গঢ়ি উঠা নাছিল, যাৰ বাবে আজিলৈকে সেই ৰেকৰ্ড কোনোৱে ভাঙিব পৰা নাই। কিন্তু ফেডাৰেশ্যন কাপ 2026-ত এইবাৰ 22 বছৰীয়া বিশাল টিকে মিলখা সিঙৰ সেই ৰেকৰ্ড ভাঙি 400 মিটাৰ দৌৰত ফাষ্টেষ্ট ইণ্ডিয়ান হৈ পৰে আৰু 45 ছেকেণ্ডৰ বেৰিয়াৰ ভঙা দ্বিতীয়জন ভাৰতীয়। একে কাহিনী গুৰু বীৰেন্দৰ বীৰৰ। ৰিচেণ্টলি তেওঁ ফাষ্টেষ্ট মেন অফ ইণ্ডিয়াৰ ৰেকৰ্ড ভাঙে। পঞ্জাৱৰ এটা সাধাৰণ পৰিয়ালত জন্ম গুৰু বীৰেন্দৰ বীৰ, না ভাল ফেচিলিটি, না কোটি কোটি টকাৰ স্পনচাৰ, না ছ'চিয়েল মিডিয়াৰ হাইপ, কিন্তু আছিল কেৱল এটাই সপোন, 100 মিটাৰ ট্ৰেকত ভাৰতৰ নাম উজ্বলোৱাৰ। কিন্তু ইয়াতো মানুহে ছাপোৰ্ট কৰাটো দূৰৰে কথা, ওলোটা ডিম'টিভেট কৰিছিল যে 100 মিটাৰ দৌৰ ইণ্ডিয়ানৰ কাৰণে নহয়, ইণ্ডিয়ানৰ জিনত সিমানখিনি ক্ষমতাই নাই। কিন্তু গুৰু বীৰেন্দৰ বীৰৰ নিজৰ ওপৰত, নিজৰ পৰিশ্ৰমৰ ওপৰত, নিজৰ ট্ৰেইনিঙৰ ওপৰত সম্পূৰ্ণ ভৰসা আছিল, আৰু সেই ভৰসা লৈয়ে 23 মে 2026-ৰ ফেডাৰেশ্যন কাপৰ ট্ৰেকত তেওঁ নামিছিল, আৰু মাত্ৰ চকুৰ পলকতে তেওঁ ফিনিছ লাইন ক্ৰছ কৰে আৰু সকলো ৰেকৰ্ড ভাঙি ফাষ্টেষ্ট মেন অফ ইণ্ডিয়া হৈ পৰে মাত্ৰ 10.09 ছেকেণ্ডত। পৃথিৱীৰ আটাইতকৈ দ্ৰুত মানৱ উছেইন বল্টৰ ৰেকৰ্ড 9.58 ছেকেণ্ড, মাত্ৰ 0.51 ছেকেণ্ডৰ কাৰণে তেওঁ উছেইন বল্টৰ ৰেকৰ্ড ভাঙিবলৈ ৰৈ গ'ল। যদি প্ৰপাৰ ফেচিলিটি, প্ৰপাৰ ট্ৰেইনিং ইকুইপমেণ্ট আৰু ভাল কোচ এভেইলেবল থাকিলে হয়, কি ঠিক আজি গুৰু বীৰেন্দৰ বীৰ ৱৰ্ল্ডৰ ফাষ্টেষ্ট মেন হ'ব পাৰিলে হয়। এনেকুৱা হাজাৰ হাজাৰ গুৰু বীৰেন্দৰ বীৰ বিশাল টিকে দেশৰ চুকে কোণে নীৰৱে কষ্ট কৰি আছে, সপোন চাই আছে, আৰু আশা কৰি আছে যে এদিন ছিষ্টেম ঠিক হ'ব, এদিন মানুহে ক্ৰিকেটৰ বাহিৰে অন্য খেলসমূহকো ছাপোৰ্ট কৰিব। অবভিয়াছলি ক্ৰিকেটে ৰেচপেক্ট ডিজাৰ্ভ কৰে, কাৰণ ক্ৰিকেটে ইণ্ডিয়ানসকলক বহুকেইবাৰ এনেকুৱা মুমেণ্ট দিছে যেতিয়া আমি গৌৰৱ অনুভৱ কৰিছোঁ। কিন্তু কেৱল ক্ৰিকেট নহয়, ক্ৰিকেটৰ লগতে প্ৰতিটো খেলক আমি সমানে ৰেচপেক্ট কৰিব লাগিব, প্ৰতিজন খেলুৱৈক আমি সমানে ৰেচপেক্ট কৰিব লাগিব। আৰু আশা কৰোঁ এদিন এনেকুৱা সময় আহিব যেতিয়া
ভাৰতীয় প্লেয়াৰসকলে কেৱল অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ নাযাব, তেওঁলোকে চাইনা, আমেৰিকাৰ দৰে অলিম্পিকক ডমিনেট কৰিব। ভিডিঅ'টো যদি ভাল লাগিছে লগৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই বিষয়ত আপোনাৰ মতামত কি কমেণ্ট বক্সত নিশ্চয় জনাব। ধন্যবাদ।